আগৰ পাৰ্টটো দেখাইছিলোঁ মা আৰু মই বগলা মন্দিৰত আহিছিলোঁ। এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰত। জোতা চেণ্ডেলবোৰ থৈ আমি মন্দিৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিলোঁ। আন দিনাতকৈ মানুহ অলপ কমেই আছে আজি। অম্বুবাচী মেলাতহে আহিছিলোঁ, ইমান মানুহ হৈছিলে বাপৰে বাপ, ভৰি দিবই জেগা নাই। ইফালে আমি আহি পাই গ'লোঁ মন্দিৰৰ মেইন গেট। ভিতৰত সোমাই পৰিৱেশটো চাওকচোন, কি ধুনীয়া লাগিছে, কি সুন্দৰ পৰিৱেশ একদম। আমি পূজা পাতিখিনি কৰি ল'লোঁ। ভিতৰত ফটো ভিডিঅ' ৰেকৰ্ডিং কৰা এলাও নাই, যিহেতু মই দেখুওৱা নাই। আপোনালোকে কোনে কোনে কামাখ্যা মন্দিৰত আহি পাইছে কমেণ্ট কৰি ক'ব। মা আৰু মই পূজা কৰি ইফালে অলপ বহি লৈছোঁ। ইফালে পাৰবোৰ চাওকচোন কি ধুনীয়াকৈ থাকে ইয়াতে, ইমান মৰম লাগে। মাৰ লগত মই এখন ফটোও মাৰি লৈছোঁ। ইফালে কেমেৰা লৈ দাদাবোৰ ৰখি থাকে, ইহঁতৰ পৰাই মাৰিব পাৰে আপোনালোকে। মই অলপ নামি গৈ আছোঁ পুখুৰীটোৰ ফালে। ইয়াতে এটা ডাঙৰ পুখুৰী আছে, চাওকচোন পুখুৰীটোৰ ওচৰত অহাৰ লগে লগে ইমান ধুনীয়া পানীৰ চিটা গাৰ ওপৰত পৰিছে, গোটেই গাটো যেন ঠাণ্ডা পৰি গৈছে। অলপ সময় পুখুৰীৰ ওচৰতে মা আৰু মই বহি দিলোঁ, বহি ওলাই দিলোঁ ঘৰৰ ফালে। যাওঁতে মন্দিৰৰ ওচৰৰ দোকান এখনত ধুনীয়া পুৰি বনাই, ইয়াতে পুৰি খাই গ'লোঁ। এটা নতুন ভিডিঅ'ত